তোলা হয় কি আকমা কালি আপোনাক কোৱা নাই জানো আজি অগ্নিনাভ শিৱ মন্দিৰলৈ যাম বুলি নতুন বছৰো সোমালে তাতে আকৌ বিহু বহুত দিন ধৰি মন্দিৰ চন্দিৰ যোৱাই হোৱা নাই তাকে ইমান শুনি আছো এইদিনা অগ্নিনাভ শিৱ মন্দিৰৰ কথা তাতে এপাক গৈ আহোগে মা বলক তাকে মন্দিৰ ভাগলৈ যাবলৈ মোৰো একদম বহুত ইচ্ছা আছে জানানে বহুত দিনৰ পৰা মই ভাবিয়ে আছো এপাক যাব পৰা হলে বুলি তাকে না মোৰো ইমান মন গৈ আছে তাকে বোলো নাইপিয়া কলো নাইপিয়া যাম বুলি কৈছে সেইকাৰণে আজিয়ে গৈ আহোগে কাইলৈ পৰহিলে আকৌ বিহু আলহীও আহিব নহয় ধুনুকন জন্ম হ'ব পায় আমি ক'তো মন্দিৰ চন্দিৰ যোৱাই হোৱা নাই সঁচাকে দেই ভালেই হৈছে বৈ বৈ ওলাগে তেন্তে তাকে না মই সেই তাৰে মানুহ এজনৰ লগত কথা পাতিছিলো একদম সোনকালে গলেহে বোলে ভালকে সোমাবলৈ মেলিবলৈ পাম এতিয়াতো বেছি দেৰি নাই হোৱা 6টা বাজিছেহে তই সোনকালে ভাল উঠি দি আকৌ মামা কিমান আজি উঠি গলো আৰু দেই তাত বোলে ইমান মানুহ হয় ডেইলি বোলে 2000-3000 মানুহ তাৰ মাজত যদি কপককে হেৰাই থাকো কি হ'ব বা মা সোনকালে বল সোনকালে হেই এজনী ধুনুকনক ভালকে গৰম কাপোৰ পিন্ধাই লবি দেই বাহিৰত বৰ কুঁৱলী দিছে ওলাগে যা এতিয়া ওকে ডাৰ্লিং ইমান সোনকালে উঠাই মেলি মোক গা চা ধুৱাই কেলে দিলা ক'ত যাওঁনো আমি ধুনুকনৰ টোপনি জাল যোৱাই নাই ধুনুকন আমি শিৱ বাবাৰ ওচৰলৈ যাওঁ আমি এতিয়া শিৱসাগৰলৈ যাম দেই ধুনু গাড়ীতে হোৱাই নিবা বুজিছা খুব টোপনিয়া আনকালে ইমান সোনকালে উঠা অভ্যাস নাই যে তাকে ওলাই মেলি হল নে কি তহঁতৰ মোৰ হৈ গল দেই বাপৰে বাপ মা আজিচোন বেলেগে দেই ইমান মৰম লাগিছে আপোনাক আইও থ হেৰো এজনী বুঢ়ী মানুহজনী তাই আকৌ মৰম লাগিলেগে নহয় সঁচাকে মা কাপোৰযোৰে আপোনাক ইমান ধুনীয়া লাগিছে মোক নিদিলে কেলে এযোৰ কাপোৰ পিন্ধিবলে তই বুঢ়ী মানুহজনী কাপোৰহে পিন্ধিবিগে যেনিবা নাইপিয়া চাওকচোন মাক আজি ধুনীয়া লাগিছে হয় নাই বাৰু ঠিকেই লাগিছে চবৰে হ'ল যদি তেন্তে এতিয়া গৈ থাকিব লাগে তিলেশ্বৰীয়ে ফোন কৰিছিলে তাই হেনো এই অগ্নিনাভ মন্দিৰলৈ গৈছে সোনকালে পালেগে হেনো বোলে সেই মন্দিৰৰ গেট 9টামান বজাতহে খোলে বুলি কৈছে আমি ইমান সোনকালে যাওঁ জানো মা আগতীয়াকে পালেগেহে আগত ৰখি থাকিব পাৰিম লাইন লৈ থাকিম আকৌ তেতিয়া আমি প্ৰথমত হলে আমি প্ৰথমত হোৱাই দিম আপুনি কৈছে এতিয়া পাই চাগে মানুহে লাইন পাতি আছে ঢেৰ মানুহ হয় নহয় তিলেশ্বৰীহঁতৰ বোলে ভাগিনীয়েক এটা থাকে হেনো তাত তাই যোগাযোগ কৰি দিম বুলি কৈছে কৈ দিলে হেনো অকমান সোনকালে সোমাবলৈ পাবি এনেকে বুলি ক'লে হয় নি তেন্তে ভালেই হ'ব আপুনি নাম্বাৰটো লৈ ল'ব তেখেতৰ পিছে ৰচোন তহঁতি এইবোৰ পাতিছ হয় হৰাই ললি নে নাই নে তাত কিনিবিগে মই সেই তাতে কন্টেক্ট নাম্বাৰ দিয়া নাম্বাৰ এটাত ফোন কৰিছিলো সেই মানুহজনে ক'লে বোলে সেই হৰাই তাতো কিনিব পাৰে নহলে অনলাইন হৰাইও দিব পাৰে বুলি ক'লে ওচৰে পাজৰে ঢেৰ দোকান পাম বৈ তাৰ পৰাই লৈ ল'ম বলক বাবা সুমতি দিলে হয় আৰু দেই কৃষ্ণ বলক বলক তহঁতিয়ে ল'ৰা পোৱালিটোৰ কথা ভাবিবি ইয়াৰ পঢ়া শুনাত মন নাইকিয়া হৈছে একো এটা নেজানে সেইবোৰ চিন্তা কৰিবি ওলাহে মা এনেও পাৰিবই আৰু বলক বলক আজি মনটো কিবা ইমান পবিত্ৰ পবিত্ৰ লাগিছে ন মা মোৰো বৰ পবিত্ৰ যেন লাগিছে এই মন্দিৰবিলাকলৈ গ'লে ভালেই লাগে দে মনটো খালি যোৱাহে নহয় সময় সুবিধা নিমিলে পতানী আজি ভ্লগ নবনোৱা নি মোবাইল চবাইলত ভিডিঅ' কৰি নাযাবি দেই মন্দিৰলৈ গ'লে এইবোৰ অকমান পবিত্ৰ ভাৱে যাব লাগে ভিডিঅ' কৰিবলৈ নহয় দেই নাই মই ভিডিঅ' নাই কৰা তাতে ফটো মাৰিম আৰু হ'ব আমি হৰাই চাই দিয়াৰ পিছত ভিডিঅ' কৰ ফটো মাৰ যি কৰ কৰি থাকিবি এতিয়া সেইবোৰ নালাগে সেইটোহে কৈছো অ'কে ডাৰ্লিং বন্ধুসকল আমি আহি মন্দিৰৰ ওচৰ পাইছোহি আৰু দেই এতিয়া হৰাই চাই কিবা কিবি কিনি লওঁ তাৰপৰা পূজা চূজা কৰি আপোনালোকক দেখাম বাৰু বাবাৰ ফটো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে এয়া হ'ল অগ্নিনাভ মন্দিৰৰ শিৱ বাবাৰ ফটো আপোনালোকো আহিব সকলোৰে মনৰ আশা পূৰণ হ'ব অগ্নিনাভ শিৱ মন্দিৰ সঁচাকৈ আজি মন্দিৰলৈ আহি বহুত ভাল লাগিলে আৰু শিৱ বাবাৰ দৰ্শন কৰি সঁচাকৈ বহুত ভাল লাগিলে আৰু ইমান ধুনীয়াকৈ ফুলৰ মাজত বাবাক সজাই থৈছে দেখি আৰু ভাল লাগিলে দেখিলেনে বন্ধুসকল মোৰ চেনেলৰ বহুতো ছাবস্ক্ৰাইবাৰ্ছ হয়তো ইয়ালৈ আহিছে কোন কোন আহিছে কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব আমাৰ আহি আজি বৰ ভাল লাগিল এতিয়া অলপ মন্দিৰ চাই মেলি যাম আৰু বন্ধুসকল আপোনালোকে যদি জানিব বিচাৰে অগ্নিনাভ শিৱ মন্দিৰত কেনেকৈ হৰাই দিব তেন্তে মোক এটা কমেণ্ট কৰক ফোন নম্বৰৰ সৈতে মই ধুনীয়াকৈ আপোনালোকক এটা ভিডিঅ' বনাই দিম তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰিছো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে ধন্যবাদ বন্ধুসকল যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব